গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ বৃশ্চিক ৰাশিৰ নৱেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে এটা ভাল খবৰ আছে। শ্ৰী গণেশে কৈছে যে এই বছৰৰ এই ৰাশিৰ জাতক জাতিকা লোকৰ বাবে প্ৰায় অনুকূল হ'ব। দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিব। এই বছৰটো বেছিভাগ ক্ষেত্ৰতেই লাভজনক আৰু প্ৰগতিশীল হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সাধক হওক। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব। বৃহৎ লাভৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই ৰাশিৰ জাতক জাতিকালৈ শৃংখলাবদ্ধ জীৱন যাপনৰ সুযোগ আহিব। ইয়াৰ বাবেই জাতক জাতিকাৰ জীৱনৰ সামগ্ৰিক উন্নতিত সফল হ'ব পাৰে। ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহো বৃদ্ধি পাব। নিয়োগৰ ক্ষেত্ৰতো অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই উন্নতি কৰাৰ সুযোগ পাব। ব্যৱসায়ৰ বাবে বছৰটো অনুকূল। লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰিলেও লাভজনক হ'ব। পুনৰ এনেধৰণৰ ভিডিঅ' লৈ আহিবৰ বাবে মই এইখিনিতে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কমেণ্ট বক্সত আপোনালোকেও 3বাৰকৈ লিখিব ওম নমঃ শিৱায়। যিসকলে মোৰ ৰাশিফল চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে ছাবস্ক্ৰাইব কৰি লৈ যেন। আজিলৈ আহিছোঁ। বাই।